যাত্ৰা আৰম্ভ কৰিলোঁ। নুমলীগড়ত আমি ডাঙৰ মেচিন এটা দেখিলোঁ। এই মেচিনটোৰ যদি নামটো জানে আপোনালোকে কমেণ্টত জনাবচোন। কাজিৰঙাৰ মাহঁতে কিছুমান শাক পাচলি বজাৰ কৰিলে। তাৰপিছত আহি ভোক লগাত বৰুৱা হোটেলত মাংসৰ সৈতে ৰুটি খালোঁ। তাৰপিছত আমি গুৱাহাটী পালোহি আৰু কোনে কোনে কি কৰি আছে চাওকচোন এবাৰ। গুৱাহাটী ৰাতিটো কটাই পিছদিনা আমি আপাহঁতৰ ঘৰলৈ ওলালোঁ। যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই।